মাছ মাৰা বাপৰে গোটা গুৰি কেলুং ঘৰে পৰা জালখান ধৰি ককচকে আৰু চালভিত যেকে বেয়া ঠক খালোঁ তো হেল্ল' ফ্ৰেণ্ডছ মোৰ চেনেল মনোৰঞ্জন ব্লগছলৈ নতুন একটা ভিডিঅ'লৈকে স্বাগতম জনালোঁ গোটাখানকে তাহলে এবাৰ আৰু ভিডিঅ' আৰম্ভ কৰোঁ এবাৰ ভিডিঅ'টো লাগ পাই আছোঁ তো আজি আমি এনেকৈ কৰি আৰু মাছ মাৰিব যাওঁ এতিয়া জাল ঠাল আছে এতিয়া পূৰা মানে মাছ মাৰিব যাওঁ আৰু কিটো কৰোঁ আজি ভালেদিন ভিডিঅ' দিব নিপাওঁ আৰু এনেকুৱা একটা ঘৰৰ প্ৰব্লেম চলি আছিল মানে কি ক'ম আৰু আজি কিবা ভিডিঅ' বনাম আজি মানে কুকুৰি তুলি মাছ মাৰিব যাই আছোঁ চালফিত তাহলে এইবাৰ চালফিতে লাগ পাই আছোঁ বঢ়িয়া কৰি আৰু ৰাস্তাকেইটা দেখি আছোঁ চালফিত ৰাস্তাকেইটা ৰুৱা ঠুৱা ৰুইছে না কেনেকুৱা হৈ আছে চাটাখান লৈছোঁ সেইখনৰ দিগদাৰ হয় ৰে এইখিনা বনাইছে পুৰা শিল পাৰি দিছে মানে এতিয়া ৰাস্তাই হয় তাৰপাছে দেখে বুজি আমার সালফিত যাওয়ার রাস্তা তো সালফিত যাওয়ার রাস্তা এটা মানুষ আছে সালফিত পুরা যাই আসো এইখিনি রুয়া রুই আছে এইখিনি হ্যাঁ পাইছে কেঙ্কা একলা টেং টেং আর রুয়া রুয়া লাগছে একলা খারাপ হইয়া পাইছে রিক্ষা দে রু তো আর যাই আসুন সালফি এইঠাই আমাৰ পৰা কুহুৰি মানুহ হৈ আছে দেখি আছোঁ পুৰা মাছ ওলাইছে নেকি তোৰ এটা ভাল হৈ আছে কুহুৰি মানুহ ওলাইছে ৰে এই ৰুৱা ৰুইছে এইবিলাক নীলা হৈছে আমাৰ এটা ৰুৱা এনেই হৈছে যে ৰ'দ আৰু টেং টেঙা তাও যাই আছোঁ এইবাৰ ই চালফিত যোৱা ৰাস্তা আৰু এনেকাই পুৰা কাদুং মুদুং ৰাস্তা চলি যাওঁ আৰু এইঠাই পুৰা মাছ মাৰি আছে কুহুৰিত তুলিম মাছ মাৰিম আছে এইবাৰ কুহুৰিত তুলিম যে বেল্টা বেল্টি এইবাৰ পুৰা মাছ মাৰিম পুৰা পানী ৰে ভবা তৰমুজ এইটা মাছ মৰা মানুহ তৰমুজ এই ৰাইটো একটা মাছ মৰা মানুহ জাকৈ টাকৈ লৈ আহিছে পুৰা ই হাঁচি সেইখিনি মাছ ময়ো যাই আছোঁ এইবাৰ ই দেখাটো মোৰ এইটো বাকি ৰাখতো একবাৰ এইটা খাতরা মানুষ রে এইটা তরমুজ এটা ওটাই ওই খাতারা এটা কিন্তু পুরা মানুহ গিলান কুহুরি মাছ মারা মানুষ এবার যাই আছো মই মাছ মারিবাকে পুরা কুহুরিত তুলিব লাগিব এবার মাছ বা আছে না নাই চাই আছোঁ ডাইৰেক্ট এইবাৰ মাছ মাৰাত তো আৰু ফাইনেলি আমাৰ এতিয়া আহিয়া পাইলোঁ এতিয়া পুৰা চালফিত আহিয়া পাইলোঁ পুৰা মাছ মাৰিম এতিয়া এই যে কাবাখিনি জাকৈ টাকৈ ধৰি আছে পুৰা মানে খাতৰা হৈ আছে এইবাৰ চালফিত যাং নামিয়া জাকৈ মেইন জাকৈ লৈ আহিবাচোন জাকৈটো লৈ আহিলোঁ জাল লৈ আহিলোঁ জালখান পাৰাং লৈবা পাৰাং জালখান কত সৰুলৈকে পাং জাল পাৰাবা পাৰে আৰু আকৌ তাৰপাছত মাছ লাগে নালাগে পাছৰ গাঠা আগত জাল পাৰাম এই জালখান এলাই পাৰাম চিন্তা নাই জাকৈ দিয়া মাৰিম আগত জাকৈ এই চাটাখানো যে হৈছে এখন তুমছে না হ'ব পায়েগা ৰাইখান আগত জাল পাৰাব লাগিব জাকৈ মাৰিব লাগিব আগত দুটা কৰোঁ কামটা তো পুৰা জাকৈ মাৰা মানুহ এইকেইটা পুৰা কুৰি দিয়া ট্ৰেক্টৰে হাল বয়া আছে পুৰা মাছ মাৰা ই তুলি পুৰা মানুহ ৰে ভগৱান মাছ মাৰো ন জাকৈ মাৰিবা জাকৈ কি কম ৰে ভগৱান কি মানুহ ই ধুনীয়া জাল টানে ভগৱান কানগিৰি কিয় তুলিবি আছে চাবি তুমি নাই হৈ বোলে গাঁৱৰ মানুহ যেতিয়া মাছ উঠে মানুহ পুৰা এতিয়া মাছ ওলাইছে এতিয়া পুৰা মানুহ এতিয়া হাল বোৱাল এতিয়া মানুহ চানুহ নাই এইবাৰ আৰু এতিয়া পুৰা মানুহ যে ৰ'দ দিয়া আছে ছাতা তলি থাকিব লগা হৈছে এইবাৰ ছাতা তলি থাকিলে পুৰা কিবা নাই নিচিনা এই দেখি এতিয়া পুৰা মানুহ পুৰা মাছ মাৰি জাকৈ লৈ আহিছে কথাখানে আৰু ট্ৰেক্টৰ দিয়ে পুৰা হাল বয়া আছে ময়ো আহিলোঁ জাকৈ মাৰিব লাগিল আজি জাল টানি আছে বিষয়খিনি জাল চাং ন তখন মাছ পায় এতিয়া ওলাও মাছ ওলাও খিতে মাছে নাই কি মাছ নাই তুমি দেই জালখান টানে খালি আমি একটা দিয়ে হাল হয়ে আছে রে মানুষ মাছ মারা বাপরে
এখন মাছ পাই চাং নদীটো মাছখিনি দেখাওক একটা কি তেনেকুৱা মাছ কিলো তোমাৰ চেপে ঠেপে ফৰাই চাং মাছ চাং কুদি দে মাছ এ দুই शाबाश बेटा बहुत बढ़िया তিনটা হেই शाबाश बेटा बहुत बढ़िया এইকেইটা আৰু মাছ এইকেইটা ভালে খান পাইছে ৰে 3 দিন মানে খাব পাব এইটা পকমা লাগি থাকে যা ওটা কপিয়া যায় রে এই টিকটা খান দিলে তে ইশারা মাছা গিরা নাই ছাং মই জাল বাবার আছিলুম নো মাছ চলে গিল এই তেরিকা জাল বাবার আছিলুম মাছই নাই দেখুন এ হইছে কাণ্ড মাছ টাছ নাই জাল তোলাই ভাল এই জাল তেরিকা বেকার কষ্ট গিটি করে খালি ঘুরে বেড়া যখন ডাঙিয়ে লে ইয়াও জাল পারাইলুম জাল পারাইলো মাছই নাই কে বেকার